নমস্কাৰ। ইয়াত দেখিছে নৰ্থ লখিমপুৰ ট্ৰেইন ষ্টেচন। ইয়াত যিহেতু আমাৰ নাহৰলগুনৰ পৰা যিখন ট্ৰেইন আহিবলগীয়া আছিলে 6:54 AM, কিন্তু এতিয়া হৈ গ'ল আপোনাৰ একজেক্টলি টাইম 7:14, মানে 7:14 আৰু 20 মিনিট। যদি 20 মিনিট সময় তেওঁলোকে ট্ৰেইনখন লেট কৰে, আপুনি কেনেকৈ আপোনাৰ কৰ্মস্থানত উপলব্ধ হ'ব? আৰু এতিয়ালৈকে যিহেতু ট্ৰেইনখন আহি পোৱা নাই, গতিকে ট্ৰেইন কৰ্তৃপক্ষই এইটো বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু নহ'লে এইটো এনেকৈ হ'লে নহ'ব। যিহেতু আমাৰ কামৰ মূল্য আছে, তেওঁলোকৰ কামৰ মূল্য নাইকিয়া হ'ব পাৰে, ভেলুলেছ হ'ব পাৰে। তেওঁলোকে 20 মিনিট সময়, 1-2 মিনিট 2 মিনিট অথচ 5 মিনিট সময় নহয়, বৰ ডিষ্টেঞ্চৰ ৰাস্তাও নহয়। নাহৰলগুনৰ পৰা তিনিচুকীয়া যায় বেছি দূৰ, বেছি হ'লে 200-250 কিলোমিটাৰ হ'ব। কিন্তু এতিয়ালৈকে তেওঁলোকে আহি পোৱাই নাই। দেখিছেনে, এখন ট্ৰেইন নাই, এতিয়ালৈকে ট্ৰেইনখন আহি পোৱাই নাই। গতিকে এনেকুৱা ভেকু ভাওনা ধৰা বা কিবা কৰা আমাক নালাগে। তেওঁলোকে নোৱাৰিলে চলাব লাগে। যদি টাইম কণ্ট্ৰল কৰিব নোৱাৰে, মেইনটেনেঞ্চ কৰিব নোৱাৰে, তেওঁলোকে গুচি যাব লাগে। ইয়াত ভেকু ভাওনা ধৰি শুই থকা কোনো অৰ্থ নাই। দেখিছে, ইয়াত শুই থকা নিৰ্দান হয়ন গৈ আছে আমাৰ নৰ্থ লখিমপুৰ কৰ্তৃপক্ষ, বিশেষকৈ ৰে'ল কৰ্তৃপক্ষৰ কথা কৈছোঁ। ৰে'ল কৰ্তৃপক্ষক মই সম্পূৰ্ণ বিবেচনা জনাম। আপোনালোকৰ টাইম আছিলে, তেওঁলোকৰ আছিলে 6:54 AM, কিন্তু এতিয়া আপোনাৰ 7:15 হৈ গ'ল, এতিয়ালৈকে ট্ৰেইনখন আহি পোৱা নাই। গতিকে 20-25 মিনিট সময় আমি ক'ত কেনেকৈ এডজাষ্ট কৰিম? তেওঁলোকে আমাক এডজাষ্ট কৰি দিব নেকি? তেওঁলোকে এডজাষ্ট কৰিব নোৱাৰিব। চেণ্ট্ৰেলক কৈছোঁ, না চেণ্ট্ৰেল হওক না চেণ্ডেল হওক। চেণ্ডেলক ছিগিলে যেনেকৈ আমি ব্যৱহাৰ নকৰোঁ অসমত, সোণৰ অসম মৰমৰ অসম, তেওঁলোকে আমাৰ ইয়াত গাদ্দাৰ কৰিব নোৱাৰিব। গতিকে ইয়াত কোনো যদি উজু আপত্তি আছে, তেওঁলোকে মোক আহি ক'ব পাৰে, কোনো কথা নাই। তেওঁলোকৰ সবিশেষ মই জনাই আছোঁ। তেওঁলোকৰ ক্লকটো বন্ধ হৈছে বৰ্তমান। বন্ধ হোৱাৰ পিছত মই তেওঁলোকৰ চাইছোঁ। এতিয়া মই টাইমটো আপোনালোকক স্ক্ৰীণশ্বট মাৰি দি দিম। যদি কোনোবা কিবা ক'ব বিচাৰে এতিয়াও সুধিব পাৰে, কোনো কথা আপত্তি নাই মোৰ তাত। গতিকে তেওঁলোকৰ ট্ৰেইন কৰ্তৃপক্ষক কৈছোঁ, 20-25 মিনিট সময় কিয় লেট কৰিব লাগে? বৰ ডিষ্টেঞ্চৰ পৰাও নাই, তেওঁলোকে ওচৰতে ঘৰ, ওচৰতে। নাহৰলগুনৰ পৰা তিনিচুকীয়া কিমান মিনিট হয়? তথাপি এতিয়ালৈকে ট্ৰেইনখন আহি পোৱা নাই। দেখিছে আপোনালোকক, এইটো প্লেটফৰ্ম নম্বৰ 1। দেখিছে, অত মানুহে ভিৰ ভাই ৰখিছে। কোনোবাই মেডিকেল যাব পাৰে, কোনোবা চাকৰি সূত্ৰে যাব পাৰে, কোনোবা কৰ্মসূত্ৰে যাব পাৰে। কিন্তু এতিয়ালৈকে তেওঁলোকৰ 20-25 মিনিট সময় কিয় এনেকুৱা লেট কৰিব লাগে? আজি নহয়, মই কেইবাদিনো চাইছোঁ, তেওঁলোকৰ টাইম হৈ গ'ল 6:54, কিন্তু এতিয়ালৈকে ট্ৰেইনখন আহি পোৱা নাই। 7:15 হৈ গ'ল, আপোনাৰ 7:16 হৈ গ'ল এতিয়ালৈকে। গতিকে তেওঁলোকে এতিয়ালৈকে ট্ৰেইন আহি পোৱা নাই। গতিকে আপোনালোককো অনুৰোধ কৰিছোঁ, চৰকাৰলৈ অনুৰোধ কৰিছোঁ, চেণ্ট্ৰেলকো ৱাৰ্ণিং দিছোঁ। এইটো অনুৰোধ নহয়, ৱাৰ্ণিং দিছোঁ। আমাৰ অসমৰ পৰা সোণৰ অসম হয়, এখন গাদ্দাৰী অসম নহয়। আমি চেণ্ডেল ছিগিলে যেনেকৈ পেলাই দিওঁ, আমি চেণ্ডেলকো তেনেকৈ আঁতৰাই দিব পাৰোঁ মিনিটত। অসমেই ৰজা, ৰাইজেই ৰজা, জনসাধাৰণেই ৰজা। জনসাধাৰণৰ ওপৰত তেওঁলোকক কৰ দি আমি গৈছোঁ, টিকেট কাটি লৈছোঁ। কিন্তু তেওঁলোকে কিয় ফকৰামি? এইবিলাক ফকৰামি অসমত নচলিব। ট্ৰেইন কৰ্তৃপক্ষৰ সৈতে আমি চেণ্ট্ৰেল লাগে, আপোনালোকে এইটো অনুৰোধ। আৰু মই CML চিভিলিয়েন্সলৈ মই এইটো পঠিয়াম বাৰু। আহি ওলাইছে, দেখিছে ট্ৰেইনখন এতিয়া বৰ্তমান